প্ৰথমতে আমি কেৰেক্টাৰিষ্টিক অফ লেংগুৱেজৰ পৰা আৰম্ভ কৰিম। কেৰেক্টাৰিষ্টিক বুলি ক'লে তাৰ লেংগুৱেজৰ যি ফিচাৰ্ছ বা তাক অসমীয়াত বৈশিষ্ট্য বুলি কোৱা হয়। তো তাৰ কি কি ফিচাৰ্ছ আছে সেইখিনি আগতে আমি জানি ল'ম। ইট ইজ চিম্বলিক এণ্ড ডাইনেমিক। চিম্বলিক মানে বুজিয়ে পায়, বা ডাইনেমিক মানে যি পৰিৱৰ্তনশীল, যি ষ্টেটিক আৰু ডাইনেমিক মাজত দুটা পাৰ্থক্য আছে। ষ্টেটিক মানে হ'ল যি পৰিৱৰ্তন কেতিয়াও নহয়, আৰু ডাইনেমিক মানে যাৰ পৰিৱৰ্তন হয়। ফৰ এক্সাম্পল, আগতে চিনেমা হলত যেতিয়া ফিল্ম চাব গৈছিল তেতিয়া কৈছিল যে পিকচাৰ চাব যাম, কিন্তু এতিয়া পিকচাৰ চাব যাম বুলি নকয়, এতিয়া মুভি চাব যাম বুলি কয়। তাৰমানে লেংগুৱেজটো এটা ডাইনেমিক হয়। আগতে কিছুমান এনেকুৱা ৱৰ্ড ডিক্সনেৰীত এড কৰা হোৱা নাছিল, কিন্তু এতিয়া সেই ৱৰ্ডবোৰ নতুনকৈ এড কৰা হৈছে। তাৰমানে এতিয়া আপোনালোকে কি বুজি পালে? লেংগুৱেজ ডাইনেমিক হয়, ই পৰিৱৰ্তনশীল হয়। ইয়াৰ নতুন ৱৰ্ড আহি থাকিব পাৰে, পুৰণি ৱৰ্ড নাইকিয়া হ'ব পাৰে। তাৰপিছত ছেকেণ্ড, মিনছ অফ কমিউনিকেশ্যন মানে আপোনালোক মানে যোগাযোগৰ মাধ্যম হ'ব পাৰে, যাৰ যোগেদি এটা ভাষাৰ যোগেদি আমি কি যোগাযোগ কৰিব পাৰোঁ। তাৰপিছত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, মানে লেংগুৱেজৰ দ্বাৰা আমি কাৰোবাক ইনষ্ট্ৰাকশ্যন দিব পাৰোঁ, কাৰোবাক আদেশ দিব পাৰোঁ। আৰু লেংগুৱেজ ইজ আৰ্বিট্ৰেৰী। এই চাৰিটা ইয়াৰ মেইন কেৰেক্টাৰিষ্টিক্স বা ফিচাৰ্ছ। তাৰপিছত আমি লেংগুৱেজৰ ওপৰত পঢ়িম। লেংগুৱেজ মানে কেনেকৈ, লেংগুৱেজ একুইজিশ্যনটো কি বস্তু। লেংগুৱেজ দুই ধৰণৰ, মানে এটা হ'ল লেংগুৱেজ লাৰ্ণিং আৰু হ'ল লেংগুৱেজ একুইজিশ্যন। এই দুটা বস্তুৰ মাজত বহুত এটা পাৰ্থক্য আছে আৰু বহুত কনফিউজন হয়। তো ফাৰ্ষ্টত আমি পঢ়ি ল'ম লেংগুৱেজ একুইজিশ্যন কাক কয়। লেংগুৱেজ একুইজিশ্যন হ'ল ইয়াক যেতিয়া আমি নেচাৰেলি শিকি লওঁ উইদাউট এনি ছিষ্টেমেটিক প্ৰেক্টিছ, ইট ইজ কল্ড একুইজিশ্যন। আচলতে একুইজিশ্যন মানে হ'ল অৰ্জন কৰা। আমি লেংগুৱেজ এটা কেনেকৈ অৰ্জন কৰিম। আমাৰ যি জন্ম হোৱাৰ পিছত আমি অসমত জন্ম পাইছোঁ, অসমীয়া ভাষাটো আমাক কোনো শিকোৱা নাই। আমি স্কুলত যাই পঢ়া নাই, তাক কিতাপ পঢ়া নাই, আমাক কোনো শিকাই দিয়া নাই। আমি কোনো নিশিকোৱাকৈ আমি নিজে শিকি লৈছোঁ। সেইটো হ'ল লেংগুৱেজ একুইজিশ্যন বুলি কোৱা হয় ইয়াক, যি নেচাৰেলি মানে গম পায় নিজে প্ৰাকৃতিকভাৱে, আৰু উইদাউট এনি ছিষ্টেমেটিক প্ৰেক্টিছ, যাক আমি ছিষ্টেমেটিক প্ৰেক্টিছ নকৰাকৈ শিকিছোঁ। দুই নম্বৰটো হ'ল লেংগুৱেজ একুইজিশ্যনৰ ইটছ ৰেফাৰ্ছ টু দ্য প্ৰচেছ অফ লাৰ্ণিং এ নেটিভ অৰ ছেকেণ্ড লেংগুৱেজ বিকজ অফ দ্য ইনেট কেপাচিটি অফ হিউমেন ব্ৰেইন। ইয়াতে লাৰ্ণিং অহাৰ লগে লগে আপোনালোক কনফিউজ নহ'ব। লাৰ্ণিং অহাৰ লগে লগে লেংগুৱেজ লাৰ্ণিঙত নাহিব, কিন্তু ইয়াতে লাৰ্ণিং এ নেটিভ মানে তো বুজি পায়, আমাৰ যিটো মাতৃভাষা, অৰ ছেকেণ্ড লেংগুৱেজ, বা ছেকেণ্ড লেংগুৱেজো আমাক কেতিয়াও শিকাব নালাগে, আমি নিজে কেতিয়াবা শিকি যাওঁ। যেনেকৈ অসমত থকা মানুহবোৰ কি কৰে, যিবোৰ অসমীয়া কয় বা আমি হিন্দী শিকিব পাৰিছোঁ কিন্তু নপঢ়াকৈ, ছাপ'জ বাংলা আমি ক'ব পাৰোঁ, বড়ো মানুহে অসমীয়া শিকি গৈছে। তো এনেকৈ ডিফাৰেণ্ট টাইপ অফ লেংগুৱেজ, ছেকেণ্ড লেংগুৱেজ বা নেটিভ লেংগুৱেজটো আমাক কি কৰে, আমাৰ ইনেট কেপাচিটি অফ হিউমেন ব্ৰেইন, আমাৰ মগজুৰ যিটো ইনেট কেপাচিটি আছে তাৰ দ্বাৰা যে আমি শিকোঁ, সেইটো হ'ল লেংগুৱেজ একুইজিশ্যন। আৰু থাৰ্ডত হ'ল ইট ইজ অলছ' মিন এজ আনকনচিয়াছ প্ৰচেছ ডেট অকাৰ্ছ হুৱেন লেংগুৱেজ ইজ ইউজ ইন ৰিয়েল কনভাৰ্চেশ্যন। আৰু এইটো আনকনচিয়াছ প্ৰচেছৰ দ্বাৰা হয়, মানে অচেতন প্ৰক্ৰিয়াৰ দ্বাৰা আমি যি শিকোঁ তাক লেংগুৱেজ একুইজিশ্যন বুলি কোৱা হয়। তেতিয়া ক্লিয়াৰ হৈ গ'ল আপোনালোকৰ লেংগুৱেজ একুইজিশ্যন। এতিয়া আমি আগবাঢ়িম লেংগুৱেজ লাৰ্ণিঙৰ প্ৰতি। ঠিক অপজিট হ'ব। হুৱেন লেংগুৱেজ ইজ লাৰ্ণ ইন এ ছিষ্টেমেটিক ৱে ইট ইজ নন এজ লাৰ্ণিং, যাক আমি ছিষ্টেমেটিক ৱেত পঢ়োঁ, তাক গ্ৰামাৰ থ্ৰুদি পঢ়োঁ, ভোকেবুলাৰী পঢ়োঁ, ৱৰ্ড মিনিং পঢ়োঁ, চেণ্টেঞ্চ ষ্ট্ৰাকচাৰ হিচাপ শিকিলোঁ আগতে, তাৰপিছত পঢ়োঁ, যেনেকৈ আমি ইংলিছটো শিকি আছোঁ। তো এনেকৈ ছিষ্টেমেটিক ৱেত পঢ়োঁ, তাক লেংগুৱেজ লাৰ্ণিং বুলি কোৱা হয়। আৰু লাৰ্ণিং এ লেংগুৱেজ ইজ অল ইনক্লুচিভ প্ৰচেছ, মানে ইয়াৰ এটা লেংগুৱেজ শিকাৰ কাৰণে যিমান ফৰ্মেল প্ৰচেছ আছে চব প্ৰচেছ ইয়াতে ইনক্লুড থাকে, সেইকাৰণে ইয়াক কোৱা হৈছে লাৰ্ণিং এ লেংগুৱেজ ইজ অল ইনক্লুচিভ প্ৰচেছ। 3 নম্বৰ পইণ্টটো হ'ল লাৰ্ণিং ইজ কনচিয়াছ প্ৰচেছ। আমি লেংগুৱেজ একুইজিশ্যনত কি পঢ়িছিলোঁ, আনকনচিয়াছ প্ৰচেছ বুলি পঢ়িছিলোঁ, মানে অচেতন, কিন্তু ইয়াতে হ'ব সচেতন প্ৰক্ৰিয়াৰ দ্বাৰা আমি যি শিকোঁ, মোৰ ইফেক্টিভ হুৱেন ইট ইজ ডান ইন মিনিংফুল চিটুৱেশ্যন অৰ ফেমিলিয়াৰ এনভাইৰনমেণ্ট। ফেমিলিয়াৰ এনভাইৰনমেণ্ট বুলি কৰে, যিবোৰ ষ্টুডেণ্টে ইংলিছ মিডিয়াম স্কুলত পঢ়ে তেখেতে ইংলিছ ভালকৈ সোনকালে শিকিব পাৰে, আৰু যিবিলাক কাৰণ সিহঁতে ছ'চিয়েল চায়েন্স প্ৰত্যেকটো ছাবজেক্ট কি কৰে, ইংলিছত পঢ়ি আছে, কাৰণ সিহঁতৰ এটা ফেমিলিয়াৰ এনভাইৰনমেণ্ট পাইছে, এটা পৰিৱেশ পাইছে ইংৰাজীৰ, যাৰ থ্ৰুদি লেংগুৱেজটো ভালকৈ শিকিব পাইছে। ঠিক তেনেদৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে হিন্দী মিডিয়াম স্কুলত পঢ়ে, হিন্দী
ভাষা চব ব্যৱহাৰ কৰাৰ কাৰণে এটা ফেমিলিয়াৰ এনভাইৰনমেণ্ট পায় হিন্দী ভাষাৰ, সেইকাৰণে সিহঁতে হিন্দী ভালকৈ সোনকালে আৰু অতি সোনকালে শিকিব পাৰে। তো এটা হ'ল যে ফেমিলিয়াৰ এনভাইৰনমেণ্টৰ দ্বাৰা আমি শিকোঁ উইথ কনচিয়াছ প্ৰচেছ বুলি ক'লে সচেতন প্ৰক্ৰিয়াৰ দ্বাৰা আমি শিকোঁ। নেক্সট আমি একুইজিশ্যন এণ্ড লাৰ্ণিঙৰ লেংগুৱেজ একুইজিশ্যন আৰু লেংগুৱেজ লাৰ্ণিঙৰ মেইন ডিফাৰেঞ্চকেইটা চাই লওঁ। একুইজিশ্যনত আছে চিমিলাৰ টু চাইল্ড ফাৰ্ষ্ট লেংগুৱেজ একুইজিশ্যন আৰু ফৰ্মেল নলেজ অফ লেংগুৱেজেছ। শিশুৰ প্ৰথম লেংগুৱেজটো হ'ল ফাৰ্ষ্ট লেংগুৱেজটো নিজে নিজে একুইজ কৰে, কিন্তু লাৰ্ণিঙত কি কৰে, সি ফৰ্মেল নলেজ অফ লেংগুৱেজ ফৰ্মেল নলেজ লয়। আগতে ইয়াক ফৰ্মেল নলেজ বুলি ক'লে আমি যেতিয়া স্কুলত যেনেকৈ ইংৰাজী আমাক পঢ়াই আছে তেনেকৈ। তাৰপিছত পিকিং আপ এ লেংগুৱেজ, যিকোনো লেংগুৱেজ এটা উঠাই লয়, নিজে নিজে উঠাই লয়, এইটো পঢ়িব নালাগে। কিন্তু কি হয়, লাৰ্ণিঙত নয়িং এবাউট এ লেংগুৱেজৰ বিষয়ে শিকা হয়। তাৰপিছত ছাবকনচিয়াছ হয় একুইজিশ্যনটো, আৰু লাৰ্ণিংটো কনচিয়াছ হয়। তাৰপিছত ইমপ্লিচিট নলেজ আৰু এক্সপ্লিচিট নলেজ। ফৰ্মেল টিচিং ডাজ নট হেল্প, ফৰ্মেল টিচিং হেল্প। এইখিনি আপোনালোকে গম পাই গ'লে। এইখিনি মেইন ডিফাৰেঞ্চকেইটা চাই ল'ব, এক্সামত আহিব আৰু কনফিউজ নহ'ব নালাগে। নেক্সট আমি পঢ়িম ইংলিছ পেডাগজিৰ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক NCF 2005 মতে একৰ্ডিং টু দ্য অবজাৰ্ভেশ্যন ইংলিছ ইজ এ ছেকেণ্ড লেংগুৱেজ, আৰু ইন মাল্টিলেংগুৱেল কাণ্ট্ৰি লাইক ইণ্ডিয়া ইংলিছ ইজ গ্ল'বেল লেংগুৱেজ। ইয়াতে ডাঙৰ কনফিউজন এটা হয়, এক্সামত আপোনাক যেনেকৈ কুৱেশ্যন কৰিব এনচাৰটো ঠিক তেনেকৈ দিব। যদি তাতে অবজাৰ্ভেশ্যন মেনশ্যন কৰা থাকে তেনেহ'লে ইংলিছ ইজ ছেকেণ্ড লেংগুৱেজ, আৰু যদি অবজাৰ্ভেশ্যন মেনশ্যন কৰা নাথাকে, যদি থাকে মাল্টিলিংগুৱেল কাণ্ট্ৰি লাইক ইণ্ডিয়া, তেনেহ'লে ইংলিছটো গ্ল'বেল লেংগুৱেজ হ'ব। এইটো তাত কনফিউজ নকৰিব, কাৰণ মানে মাল্টিলিংগুৱেল মানে বহুভাষিত দেশ, ভাৰতবৰ্ষৰ নিচিনা বহুভাষিত দেশ বুলি যেতিয়া কোৱা হ'ব তেতিয়া ইংলিছটো গ্ল'বেল লেংগুৱেজ হৈ যাব। কিন্তু NCF অবজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যদি কোৱা হয় তেনেহ'লে ইংলিছক ছেকেণ্ড লেংগুৱেজ বুলি কোৱা হয়। আৰু 3 নম্বৰতে এজ পাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইংলিছ কিন্তু এছ'চিয়েট অফিচিয়েল লেংগুৱেজ, কিন্তু মেইন অফিচিয়েল লেংগুৱেজ হ'ল হিন্দী। এই তিনিটা বস্তু কনফিউজন নহ'ব। নেক্সটত আমি পঢ়িম লেংগুৱেজ স্কিলত কি পৰে। প্ৰথমতে আমি চাই ল'ম লেংগুৱেজ স্কিল লিচনিং, স্পিকিং, ৰিডিং আৰু ৰাইটিং। এই তিনিটা বস্তুক আপোনাক বুজাই দিব নালাগে, কাৰণ লিচনিং মানে শুনা, স্পিকিং মানে কোৱা, ৰিডিং মানে পঢ়া, ৰাইটিং মানে লিখা। বেচিক স্কিল 4টা। এই বেচিক স্কিল 4টা হ'ল, প্ৰথমটো আপোনালোকে নোট ডাউন কৰি ল'ব, মই ইয়াতে মেনশ্যন কৰা নাই, যদি কলম বহি আছে লিখি লওক। ৰিচেপ্টিভ বা পেচিভ স্কিল বুলি কোৱা হয়। তো ৰিচেপ্টিভ আৰু পেচিভ স্কিল কোন দুটা হয়? লিচনিং আৰু ৰিডিংটো হ'ল ৰিচেপ্টিভ বা পেচিভ স্কিল, যাৰ দ্বাৰা আমি ৰিচিভ কৰোঁ, ইনফৰমেশ্যন ৰিচিভ কৰোঁ। 2 নম্বৰত আহিম এক্টিভ স্কিল বা প্ৰডাক্টিভ স্কিল, যাৰ দ্বাৰা আমি যি ৰিচিভ কৰিছোঁ, যি শিকিছোঁ, তাক আমি কি কৰোঁ, এক্সপ্ৰেছ কৰোঁ। তাক সেইকাৰণে এক্টিভ নাইবা প্ৰডাক্টিভ নাইবা এক্সপ্ৰেছিভ স্কিল বুলি কোৱা হয়। এক্টিভ বা প্ৰডাক্টিভ বা এক্সপ্ৰেছিভ স্কিলত পৰিব স্পিকিং আৰু ৰাইটিং, যাৰ দ্বাৰা আমি নিজৰ যিখিনি একুৱায়াৰ কৰিছোঁ তাক এক্সপ্ৰেছ কৰোঁ। 3 নম্বৰত আহিব প্ৰাইমেৰী স্কিলত আহিব লিচনিং আৰু স্পিকিং। তাৰ 4 নম্বৰত আহিব ছেকেণ্ডেৰী বা ৰিএনফৰ্চমেণ্ট স্কিল। 4 নম্বৰত হ'ব স্পিকিং আৰু ৰাইটিং, ৰিডিং নহ'ব, কিন্তু মিষ্টেক নকৰিব। ছেকেণ্ডেৰী বা ৰিএনফৰ্চমেণ্ট স্কিলত পঢ়িব স্পিকিং এণ্ড ৰাইটিং। তাৰপিছত আহিম ইণ্টেনচিভ আৰু এক্সটেনচিভ ৰিডিং। চমুকে পঢ়ি আছোঁ যিহেতু ইমান ডিটেইলছত নাযাওঁ, চমুকে বুজি ল'ম। ইণ্টেনচিভ ৰিডিংটো আচলতে কি, যেতিয়া আমি কোনো বস্তুক স্পেচিফিক ডিটেইলছ ল'বৰ কাৰণে পঢ়োঁ, তাক ষ্টাডি কৰিবৰ কাৰণে পঢ়োঁ, তাক ইণ্টেনচিভ ৰিডিং কোৱা হয়। আৰু যেতিয়া আমি যিকোনো এটা ৰিডিং প্লেজাৰ ল'বৰ কাৰণে পঢ়োঁ আৰু লং টাইমৰ কাৰণে পঢ়োঁ, তাক এক্সটেনচিভ ৰিডিং কোৱা হয়। ইণ্টেনচিভ ৰিডিং ক্লাছৰুমৰ ভিতৰত হয়, এক্সটেনচিভ ক্লাছৰুমৰ বাহিৰত হয়। ইণ্টেনচিভ ৰিডিং যেতিয়া আমি যিকোনো বস্তু এটা ক্লাছৰুমত আমি পঢ়িছোঁ এনচাৰ উলিয়াবৰ কাৰণে, তাক ইণ্টেনচিভ মনোযোগেদি পঢ়োঁ, তাক বুজিবলৈ পঢ়োঁ, তাৰ পৰা এনচাৰ উলিয়াবলৈ পঢ়োঁ। কিন্তু এক্সটেনচিভ ৰিডিং কি হয়, আমি নভেল এটা পঢ়িলোঁ, তাৰপিছত আমি নিউজ পেপাৰ পঢ়িলোঁ, ঠিক তেনেদৰে ইণ্টেনচিভ ৰিডিঙত আমি চব বস্তু কেৰেক্টাৰ্ছ কি আছে, তাতে কাহানীটো কি,
তাই মানুহ কেইজন আছে সেইখিনি পঢ়োঁ, কিন্তু ইণ্টেনচিভ ভিডিঅ' এক্সটেনচিভত সেইবোৰ দৰকাৰ নাই। নবেল কাহিনীটো থুলমূল কাহিনীটো চামাৰিটো গম পালে হ'ল আৰু। ঠিক তেনেদৰে নেক্সট আৰু এটা টপিক আছে চাইট ৱৰ্ড। চাইট ৱৰ্ড আৰ দ'জ words that appears most frequent in our reading and writing. এইবোৰ চাইড ৱৰ্ড কোৱাৰ আগতে মই ক'ম, আমাৰ দৈনন্দিন জীৱনত আমি সদায় এজন মানুহক লগ পাই থাকোঁ, কিছুমান কমন মানুহক লগ পাই থাকোঁ। সেই কমন মানুহক লগ যেতিয়া পাওঁ, দেখা পালে কম মানুহজন অমুক। ঠিক তেনেদৰে আমি পঢ়া শুনা কৰাৰ ক্ষেত্ৰত যেতিয়া ৰিডিং বা ৰাইটিং কৰোঁ, তেতিয়াও কিছুমান কমন ৱৰ্ডছ থাকে যাক আমি বহুত সোনকালে ফ্ৰিকুৱেণ্টলি ইউজ কৰোঁ, বাৰে বাৰে ব্যৱহাৰ কৰোঁ, দেখা পালে মনত পৰি যায়। আৰু কিছুমান ৱৰ্ড এনেকুৱা থাকে তাক কেতিয়াবাহে পঢ়িছিলোঁ, কেতিয়াবা পঢ়া নাই। ঠিক ফৰ এক্সাম্পল যেনেকৈ ডেট, আৱাৰ, এম, ইজ, আৰ, এইবোৰ চাইড ৱৰ্ডছ বুলি আমি ক'ব পাৰোঁ, কিয়নো এইবোৰ ৱৰ্ড আমি দৈনন্দিন জীৱনত বাৰে বাৰে ফ্ৰিকুৱেণ্টলি ব্যৱহাৰ কৰি থাকোঁ। নেক্সট আছে স্কেনিং। স্কেনিং বুলি ক'লে আপোনালোকে চবেই গম পাব। স্কেনিং বুলি ক'লে আছোঁ যেতিয়া আমি মানুহে এয়াৰপৰ্টত যাওঁ বা ৰেলৱে ষ্টেচনত যাওঁ বা ক'ৰবাত য'ত চেকিং হৈ থাকে, আপোনালোকে মুভিত দেখা পাইছে এটা বডি স্কেনিং কৰে। তাতে কিয় স্কেনিং কৰে, যে কিবা বম্ব বা কিবা বন্দুক চন্দুক লৈ গৈছে নেকি, বা বেয়া বস্তু লৈ গৈছে নেকি, গুটকা লৈ গৈছে নেকি, সেইবোৰ চেকিং কৰে, তাক স্কেনিং বুলি কওঁ। তো এতিয়া স্কেনিং বুলি ক'লে যেতিয়াবা আমি এটা স্পেচিফিক বস্তু এটা বিচাৰি থাকোঁ, কিবা এটা নিৰ্দিষ্ট বস্তু বিচাৰোঁ, তাক স্কেনিং বুলি কোৱা হয়। টু লুক এট অৰ ৰিড এভৰি পাৰ্ট অফ ছামথিং কুইকলি আনটিল ইউ ফাইণ্ড হোৱাট ইউ আৰ লুকিং ফৰ। স্কেনিং ইজ ৰিডিং ৰিপিটলি ইন অৰ্ডাৰ টু ফাইণ্ড স্পেচিফিক ফেক্ট। কিছু স্পেচিফিক বস্তু এটা যেতিয়া আপোনাক এটা পেছেজ দিয়া হয়, ডিফল্টত কুৱেশ্যন কৰা হয়, তেতিয়া আপুনি কি কৰে, স্কেনিং কৰে। গোটেই বস্তু বুজাকৈ নপঢ়ে, জাষ্ট এনচাৰটো ক'ত আছে সেইটো বিচাৰি উলিয়াবলৈ আপুনি পঢ়ে, তাক স্কেনিং কোৱা হয়। স্কেনিং মানে কি বুজি পালে, যেতিয়া আমি এটা এনেকুৱাকৈ পঢ়োঁ, কিবা এটা বস্তু বিচাৰি উলিয়াবলৈ পঢ়োঁ। ছাপ'জ আপুনি ডিক্সনাৰীত কিবা এটা ৱৰ্ড বিচাৰি আছে, যেতিয়া ৱৰ্ডৰ মিনিংটো পাই যাব, তেতিয়া বাছ এইখিনিয়ে হ'ল, ৱৰ্ড বিচৰাটো কাম আপোনাৰ, আৰু বেলেগ একো কাম নাই। ঠিক তেনেদৰে স্কিমিং কাক কয়? স্কিমিং ইজ ৰিডিং ৰেপিডলি ইন অৰ্ডাৰ টু গেট জেনেৰেল অভাৰভিউ অফ এ মেটেৰিয়েল। যেতিয়া আমি কেতিয়াবা কি কৰোঁ, চামাৰি এটা বিচাৰি ওলাওঁ, এটা চামাৰি, এটা থুলমূল কাহিনী এটা কওঁ, এইখিনি পঢ়ি পেলাই এইখিনি হ'ল, এটা অভাৰভিউ দিওঁ এটা, তাক স্কিমিং বুলি কোৱা হয়। নেক্সট আমি পঢ়িম কণ্ট্ৰাষ্টিভ পেয়াৰ। কণ্ট্ৰাষ্টিভ পেয়াৰ কাক কয়? Contrastive pair is a pair of words that are same except contrasting a letter. এই ৱৰ্ডবোৰ ছেম প্ৰনাউন্স হয়, দেখাটো ছেম, জাষ্ট এটা লেটাৰৰ পাৰ্থক্য হয়। তলত এক্সাম্পলত দি দিছোঁ মই, টেক ভাৰ্চেছ টেপ। যেতিয়া আমি ল'ৰা ছোৱালীক শিকাব যাওঁ, তেতিয়া আমি কি কৰোঁ, টেক, টেপ, টিম, ডিম। চাওক প্ৰনাউন্স ছেম হৈছে, বাট কি হৈছে, এটা লেটাৰৰ ডিফাৰেঞ্চ হৈছে, তাক কি কোৱা হয়, কণ্ট্ৰাষ্টিভ পেয়াৰ বুলি কোৱা হয়। তাৰপিছত পঢ়িম আমি হোমোগ্ৰাফ। হোমো বুলি ক'লে আপোনালোকে সদায় বুজি পাব, মানে চিমিলাৰ, ছেইম। গ্ৰাফ বুলি ক'লে ৰাইটিং বুলি বুজায়। কি বুজি পালে? হোমো মানে ছেইম, গ্ৰাফ মানে লিখনি, বা আমি যিটো ৰাইটিং লিখোঁ, মানে ছেইম লিখা হয়। হোমোগ্ৰাফ মানে হ'ল ইজ এ ৱৰ্ড ডেট শ্বেয়াৰ দ্য ছেইম ৰিটেন ফৰ্ম এজ এনাডাৰ ৱৰ্ড বাট হেজ এ ডিফাৰেণ্ট মিনিং। মানে স্পেলিঙো ছেম হ'ব, বাট প্ৰনাউন্সিয়েশ্যন বেলেগ হ'ব। যেনে এক্সাম্পল দিছি লিড আৰু লেড। প্ৰথমটো লিড হ'ল আমি যে লিডিং বা লিডাৰশ্বিপ কৰোঁ সেইটো বুজায়, আৰু লেড মানে এটা ইলিমেণ্ট হয়, যেনেকৈ মেটেল, কপাৰ, তো লিডটো এটা ইলিমেণ্ট হয়। তো ইয়াত মিনিং বেলেগ বেলেগ হ'ল, স্পেলিং ছেম, প্ৰনাউন্সিয়েশ্যন বেলেগ, আৰু মিনিংটো বেলেগ হৈ গ'ল। বুজি পালে হোমোগ্ৰাফ কি বস্তু? ঠিক তেনেদৰে হোমোফোন বুলি কোৱাৰ লগে কি হয়, মানে প্ৰনাউন্সিয়েশ্যন। হোমোফোনত কি হ'ব? হোমোফোন ইজ এ ৱৰ্ড ডেট ইজ প্ৰনাউন্স দ্য ছেইম এজ এনাডাৰ ৱৰ্ড বাট ডেট হেজ ডিফাৰেণ্ট স্পেলিং এণ্ড মিনিং। তাৰমানে কি কৈছে ইয়াতে, হোমোফোনত দুটা ৱৰ্ড, এনেকুৱা ৱৰ্ড থাকিব যিকোনো সেই ৱৰ্ডবোৰ কি হয়, প্ৰনাউন্সিয়েশ্যন, তাৰ উচ্চাৰণ ছেম হ'ব, কিন্তু স্পেলিঙো বেলেগ বেলেগ হ'ব, আৰু তাৰ অৰ্থও বেলেগ বেলেগ হ'ব। যে TWO2 মানে দুটা বা দুই, TOO2 মানে বহুত বেছি, মেনিও বুজায় তাক। তাৰমানে কি হ'ল ইয়াতে,
ইয়াক কি কয় হোমোফোন বুলি কোৱা হয় তাৰপিছত হোমোনিম আহিম আমি হোমোনিম ইজ এ ৱৰ্ড that spelled and pronounced like another word but that has different meaning হোমোনিমটো কি হয় সেম প্রনাউন্সিয়েশন হয় প্লাস সেম মিনিং সেম স্পেলিং হয় বাট তাৰ মিনিং বেলেগ বেলেগ যেনেকৈ এটা এটা চুইটক আপুনি ক'ব পাৰে ইয়াতে যে এটা আমি যে কাপোৰ পিন্ধো চুইট তাক ক'ব পাৰোঁ এই চুইট কুইট বুলি যে কওঁ আৰু এটা চুইট মানে এই তোমাৰ চুইটযোৰ তোমাক বহুত চুইট কৰিছে তোমাৰ লগত বহুত মিলিছে হোমোনিম বুজি পালে এতিয়া হোমোনিম হ'ল সেম স্পেলিং সেম প্ৰনাউন্সিয়েশ্যন কিন্তু তাৰ অৰ্থ বেলেগ বেলেগ হয় তাৰপিছত আহিম পেৰাফ্ৰেজিং কাক কয় পেৰাফ্ৰেজিং মিনছ ফৰ্মুলেটিং সামওৱান এলছ আইডিয়াছ ইন ইউৰ ওৱান ৱৰ্ড পেৰাফ্ৰেজিংটো হ'ল যিকোনো এটা বস্তু পঢ়ি ফালে যি কাৰোবাৰ বেলেগৰ আইডিয়াটো নিজৰ ভাষাত লিখা কিন্তু তাৰ মূল কাহিনী বা তাৰ মূল ভাৱ যাতে সলনি নহয় মূল ভাৱ একে থাকিব বাট আমি ৱৰ্ডছটো চেঞ্জ হ'ব মানে তেওঁৰ ভাষাত তেওঁ কৈছে আৰু মই মোৰ ভাষাত লিখিম মোৰ নিজৰ শব্দৰে মই লিখিম যেনেকৈ আপোনাৰ পৰীক্ষাত কয় তোমাৰ শব্দত ইয়াৰ মূল ভাৱ প্ৰকাশ কৰা তাৰপিছত নোট টেকিঙত আহিম আমি নোট টেকিং কাক কয় ইজ দ্য প্ৰেক্টিচিং অফ ৰেকৰ্ডেড ইনফৰমেশ্যন ফ্ৰম ডিফাৰেণ্ট চ'ৰ্চ এণ্ড প্লেটফৰ্ম আমি নোট লওঁ টেকিং মানে লোৱা কি হয় ৰেকৰ্ডিং ইনফৰমেশ্যন আমি ইনফৰমেশ্যনবোৰ এজ ইট ইজ ৰেকৰ্ডিং কৰোঁ তাৰমানে এইটো কথা নহয় যে যি কৈ আছে গোটেইখিনি আমি লিখিম বাট মেইন পইণ্ট যিখিনি আছে সেইখিনি আমি এব্ৰিভিয়েট ফৰ্মত হওক বা ফুল ফৰ্মত হওক আমি ৰেকৰ্ড কৰি ল'ম ইনফৰমেশ্যনখিনি কালেক্ট কৰি ল'ম এণ্ড লাষ্টত থেংক ইউ মই চেষ্টা কৰিছোঁ ইংলিছ পেডাগজিৰ যিখিনি বস্তু পাৰিছোঁ সেইখিনি বস্তুক অতি শ্বৰ্টত আৰু অতি সোনকালে এটা প্ৰিচাইজ নলেজ দিবলৈ আৰু প্লিজ মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে PDF ফৰ্মেট লাগে মোৰ টেলিগ্ৰাম চেনেলত জইন কৰিব তাতে মোৰ গোটেইকেইটা ভিডিঅ'ৰ PDF লিংক এটা দিয়া আছে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব থেংক ইউ